পানী আধা বাল্টি ল'লোঁ লৈ পেলাই হাতটো তাত ভৰাই দিব লাগিব ইমানটোলৈকে আৰু যিটো বাল্টিঙৰ পাৰ থাকিব বাল্টিঙৰ পাৰটো থাকিব নাই পানীখিনি তলত হাতটো সোমাই থাকিব লাগিব তাত আমি সেই বাল্টিঙৰ পাৰটোত এনেকৈ কৰি দিলে এনেকৈ ঘূৰাম তেতিয়া কি হ'ব মানে কি কৰিব বাধা দি দিয়ে বুজিলে বাধা দিয়াৰ ফলত কি হ'ব আমি জোৰ দিম জোৰ দিয়াৰ লগে লগে তেতিয়া কি হ'ব আঙুলিকেইটা আমাৰ ফাষ্ট হ'ব এতিয়া আমি কিহত কৰিম প্ৰথম পানীৰ ভিতৰত এনেকৈ বাল্টিঙত হাতটো এনেকৈ সোমোৱাই দিম পানী ইমানটোলৈকে থাকিব লাগিব থাকি পেলাই যেতিয়া পাৰটো আছে বাল্টিঙৰ ইয়াত আমি আঙুলিকেইটা এনেকৈ ঘূৰাম হা ঘূৰোৱাৰ লগে লগে কি হ'ব পানীয়ে আমাক এই আঙুলিকেইটা যাবলৈ নিদিয়ে বুজিছেনে আঙুলিকেইটা বোলে মোৰ পানীটোৱে জোৰ দিয়ে তেতিয়া আমি জোৰ দিলে বুজি পালা এতিয়া সেইকাৰণে ৰগৰটো আমি প্ৰেক্টিচ কৰিব লাগিব তেতিয়া চাপৰবোৰ শুনিবলৈ খুব বহলা হ'ব ৰগৰবোৰ যেতিয়া সোমাই যাব চাপৰবিলাকত শুনিবলৈ ধুনীয়া হ'ব দেই এতিয়া এবাৰ প্ৰেক্টিচ কৰিম সব ডাঙৰবোৰ জেগাত যা একদম আৰু হাতটো মেলি পেলাই যিমানটো ডিষ্টেঞ্চ থাকে সিমানটো আৰু সৰুখিনি উঠা ঢোল লোৱা